নমস্কাৰ সকলোকে গীতাঞ্জলি এনজয়মেণ্টৰ অন্য এটি ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ আৰু মই আছোঁ আমাৰ মংগলদৈ ITI কলেজত ITI কলেজত মানে কি আমি কিবা এটা কোৰ্চ কৰিবলৈ আহিছোঁ আপোনালোকক দেখুৱাই গৈ থাকিম আৰু এইফালে ৰুম আৰু আমি থাকোঁ এইটো ৰুমত মই আপোনালোকক দেখুৱাই গৈ আছোঁ আৰু ইয়াতে মানে দুমহীয়া কিছুমান কোৰ্চ হৈ আছে যেনেকুৱাকৈ এম্ব্ৰইডাৰী চিলাই আৰু ইলেক্ট্ৰিচিয়ানৰ বহুত কিবা কিবি চ' আমি আহিব দুদিন হৈ গৈছে আৰু আপোনালোকক আজি মই ভিডিঅ'টো দেখুৱাই গৈ থাকিম আমি দিনটোত কি কি কৰোঁ এইটো আমাৰ ৰুম আৰু এইফালে বিচনা আৰু এইখন মোৰ বিচনা আৰু এইটো বৰুৱা মেম আছে বোলে ৰিলছ বনাই আছে হাই বাতি আৰু এইটো আমাৰ বিচনা এজনী বন্দিতা প্ৰিয়ংকা আৰু ইয়াত ভাত লৈ আহি আছে খালি কাহি বাতি বজা বিদ্যাত আৰু এইফালে ভাতি আছে এজনী বা চয়াবিন আলু মটৰ দালি এইফালে খাই আছে খাবলৈ জ্বলা ক্লাছত যাম কপি চপি লৈ চব ওলাইছে আৰু চব ৰেডি হৈ আছে আৰু মই এজনী আছে আৰু থাকিব নাথাকিলে কেনেকৈ হ'ব আৰু চুম্বা চব আছে লগত কৃষ্ণবা আছে এইফালে আৰু আমাৰ বাতি ক'ত গেলি আমি ক্লাছলৈ যাব ওলাইছোঁ ক্লাছ কপি চপি লগত লৈ লৈছোঁ আৰু কি শিকাই নাজানো আপোনালোকক দেখুৱাম যদি আৰু আহি আছে সেইফালে আমাৰ হোষ্টেল আছিলে আৰু এইখন হৈছে আমাৰ মংগলদৈ ITI কলেজ ভিতৰৰ ফালে হ'ব ক্লাছ আৰু সেইফালে হোষ্টেল ITI ভিতৰত দেখুৱাই আছোঁ চলাই আছে এইজনী লাজতে মৰি আছে চাওকচোন মুখখন অকণমান ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আৰু এইটোত মই বহি লৈছোঁ একো নাজানো বাৰু মেম আহিব মেমে শিকাই থাকিব আৰু এতিয়া পানী খাব আহিছোঁ এই 10টাৰ পৰা 12টা 12:30 বাজি গ'ল পানী চানী খাব দিয়া নাই পানী অলপ খাই যাওঁ আহি ৰুমত আহি আছোঁ আৰু দেখিছোঁ এইবিলাক চব ওলাই আহিছে এটা ৰুমত গান শিকাইছে এটা ৰুমত চিলাই আৰু বাতৰি কাগজত চিলাই আমনি লাগি গৈছে হোষ্টেল আমাৰ ৰুমটো সেইটো ফাৰ্ষ্টতে হোষ্টেল দেখাই আছোঁ গাইজ আমি ক্লাছ চাই দুটা ক্লাছ কৰি ইয়াত চব বহি আছোঁ মোবাইল আৰু এনেই এইফালে বহি আছোঁ হোষ্টেলৰ পিছফালে বহি আছোঁ এতিয়া ভাত চাত খাবলৈ মাতা নাই 10টা বাজি গ'ল আৰু মানে আমাৰ ৰুমত কি হৈছে ছোৱালীজনীৰ পেটৰ বিষ কিবা অপাৰেশ্যন হৈছিলে তাৰ কাৰণে শুই আছে আৰু কেইজনী মানে পূৰা লাগি আছে আৰু আমি দুজনী ইফালে আছোঁ আৰু এইখন এৰ বিচনা আৰু এইখন মোৰ বিচনা আৰু এইখন মানে এজনী বিচনা ওপৰতো থাকিব পাৰি ওপৰত কোনো থকা নাই আৰু এৰ লগত মই কথা পাতিব গাইজ মোৰ বিচনাত এই চাওক গাইজ ইমান বেয়াই আৰু আপোনালোকক ভিডিঅ'টো ভাত খাব মাতিব তাৰপিছতে সমাপ্ত কৰিম চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই টাটা চ' আপোনালোকলৈ শুভৰাত্ৰি গুড নাইট বাই লাভ ইউ অল